Hey guys, welcome back to my channel. মই আজি আপোনালোকলৈ এটা সহজ ইডলি ৰেচিপি লৈ আহিছো। এই ৰেচিপিত বেছি সামগ্ৰীও নালাগে। সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰো বলক। আমি প্ৰথমতে এটা বাউলত 2 কাপ পিঠা, 1.5 চামুচ বেকিং আৰু 4.5 চামুচ চেনি দিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনি কম বেছি কৰিব পাৰে। তাৰ পাছতে আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পাছত আমি ইয়াত পানী দিম। পানীখিনি অলপ অলপকৈ দিব। বেছি দিলে পানীখিনি পিঠাখিনি বেয়া হৈ থাকিব। আপোনালোকে ইয়াত গাখীৰো দিব পাৰে। মই গাখীৰ বৰ্তমান নাই দিয়া। আপোনালোকে এইখিনি পানী আৰু অকণমান দিব। ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব। লোৱাৰ পাছত আমি ইয়াত আকৌ এবাৰ পানী দিম। পানীখিনি দি ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব। দেখিছে এইখিনি ধুনীয়াকৈ বেটাৰখিনি ধুনীয়াকৈ আমাৰ এইখিনি হৈ গ'ল। বেটাৰখিনি বেছি ডাঠ আৰু পাতল নকৰিব, নিয়মীয়া কৰিব। আমি ইয়াত এটা ইডলি ষ্টেণ্ড ল'লোঁ। তাত আমি এতিয়া ৰিফাইন তেল অকণমান দি এতিয়া আমি এইখিনি ধুনীয়াকৈ ইডলি ষ্টেণ্ডটোত লগাই দিম। তাৰ পাছতে আমি এতিয়া এইখিনি দিয়াৰ আগত ধুনীয়াকৈ বেটাৰখিনি মিক্স কৰি ল'ব। এতিয়া আমি বেটাৰখিনি ইয়াত লাহে লাহেকৈ অলপ অলপকৈ দিম। তাৰপিছতে আমি ইয়াত ধুনীয়াকৈ ইটো হৈ গ'ল। এতিয়া আমি গেছত দিবলৈ একদম ৰেডি হৈ আছে। এতিয়া আমি গেছটো এতিয়া আমি অন কৰি পিনি ইয়াত এতিয়া পানী দিম। পানীখিনি দিছোঁ। পানীখিনি ইডলি ষ্টেণ্ডতকৈ অলপ তলত হ'ব লাগিব, নহ'লে পানীখিনি পিঠাখিনিত সোমাই যাব। তাৰপিছত আমি ইয়াতে ইডলি ষ্টেণ্ডটো দিছোঁ। আমি ইয়াৰ ওপৰত গামলা এটা দিম, যাতে ভাপখিনি বাহিৰলৈ ওলাই নাহে। ধুনীয়াকৈ গামলাটো দি দিব। তাৰপিছতে আমাৰ এইখিনি 5 মিনিটছৰ পাছত চালোঁ, ইডলিখিনি ইমান ধুনীয়া হৈছে, ইমান ছফ্ট হৈছে, কিমান কোমল হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে ঘৰত ট্ৰাই এবাৰ কৰিব।